दिल का दरिया उती गया इश्क इबादत उतिसिङি गया दिल को जो मैं মজা পিকলি মজা গাইছচোন তোৰ দিনক দিনে খুব মজা হৈ গৈছে ৰে সঁচা কলিবে মিকলি যে দিনক দিনে বৰ ধুনীয়া ধুনীয়া গান গাবলৈ ধৰিছে বে কেলা ই গোটেই ছিংগাৰৰ পেট মাৰিব যেন পাইছোঁ বে এই মাতা সঁচা কৈছ নেকি বে কেলা মই লকডাউনত থাকি থাকি এইকেইদিন ঘৰতে কেলা গান শিকি আছোতো পুৰা সেই গান চান বাদ দে হে কাইলৈ তহঁতি দুটা আমাৰ ঘৰলৈ যাবি হা আমাৰ ঘৰত মই পাৰ্টি দিছোঁ হে কিহৰ পাৰ্টি বে কিহৰ কাৰণে তই পাৰ্টি দিছ আকৌ বিয়া চিয়া পাতিব লৈছ নি ইছটো নগেন যেন পাওঁ হে সঁচা কথা কচোন কিহৰ কাৰণে পাৰ্টি দিছ তই কাইলৈ আমাৰ মানে লগতে গৰু পোৱালি দুটা জন্ম হ'ল কালি দিলেহে জগিলে তো কাইলৈ মই ভাবিছোঁ খানা এটাকে খুৱাই দিওঁ আৰু তহঁতৰ গৰু চৰুনো ক'ত আছেনো সেইকাৰণে বোলো মই পাৰ্টি এটা খুৱাই দিওঁ আৰু বোলো বেটা লেবেল ৰ মই দেখাইছোঁ তোক এই তেনেকৈ গৰু চৰু নাই বুলি নকবি আকৌ আমাৰ ককা দিনত আমাৰ ঘৰত যিটো গৰু আছিলে এটা গাখীৰ খীৰাই ইটো গাখীৰলৈ যাবলৈ 6 মাহ দিন লাগিছিলে ইমানেই ডাঙৰ গৰু আছিলে আৰু আমাৰ যিগাল গৰু আছিলে নহয় মানে ইমানেই দীঘল এমূৰৰ পৰা ইমূৰ পাবলৈ 6 মাহ সময় লাগিছিলে গম পাওঁ এই থহে আমাৰ ককাৰ দিনতো কেলা গৰুটো বাদেই গৰুটো আছিলেই কিন্তু আৰু আমাৰ ককাৰ দিনত কঁঠাল গছ এজোপা আছিলে ইমানেই ডাঙৰ আছিলে মানে গোটেই ৰাউণ্ডটো মাৰিবলৈ হ'লে তোৰ 7 মাহ দিন লাগিছিলে ইমানেই ডাঙৰ কঁঠাল গছ আছিলে গম পাওঁ আৰু মাকা দুইটা লেবেল দিছে চা ৰ কেলা এই পিকলি চিনি পোৱা নাই দিছোঁ ৰ ময়ো তহঁতিনো কি কেলা এইবোৰ গৰু কঁঠাল গাড়ী বকি আছনো আমাৰ ককাৰ দিনত ককাই যিটো ঢোল বনাইছিলে নহয় সেই ঢোলটোতো এইপিনে ধুমকৈ বজাই ইফালে যাবলৈতো 6 মাহ সময় লাগিছিলে বজাবলৈ কাৰণে ইমানেই ডাঙৰ ঢোল আছিলে সেই মাকা হয় জানো কেলা ইমান ডাঙৰ ঢোলৰ কাৰণে তোৰ কেলা তোৰ গৰু ছালখন ক'ত পালে হে কেলা ছালখনতো লগাব লাগিব তাত হা ক'ত পালে ইমান ডাঙৰ ঢোলত ছাল লগাবলৈ কেলা গৰু ছালৰ কথা বাদ দে বে কেলা তই কচোন সেই ঢোলটো বা খোলটো ক'ত পালে হে ইমান ডাঙৰ খোল কেলা ক'ৰবাত পাব জানো তই কি বম পেলাব আহিছে বে আমাৰ আগত বেটা তহঁতি মোক কি অকৰা বুলি ভাবিছিলি হে সেই ঢোলটো যে বনাইছিলে তহঁতৰ এই ডাঙৰ কঁঠালজোপা নাছিলে জানো তাৰে খোলটো ল'লে আকৌ যেতিয়া গছজোপা কাটি দিলে খোলটো তাৰ পৰা বনালে আৰু ছালখনৰ কথা কৈছে গৰু ছালখন এইয়া ডাঙৰ গৰু এটা আছিলে যে ইমূৰৰ পৰা ইপিনে 6 মাহ সময় লাগিছিলে গাখীৰ খীৰাবলৈ সেয়া তাৰে ছালখন লৈ ল'লে গৰুটো মৰাৰ পিছতে গম পাইছ সেইবোৰ বাদ দে তকেলা ঢোলটো আমাৰ বাৰু ছালখনৰ সেইটো গৰুটোপা ল'লে আৰু খোলটো বাৰু ইয়াৰ হাতৰ গছজোপাৰ পৰা ল'লে কিন্তু এইটো কচোন কেলা ঢোলটো ৰাখিছিলে ক'ত হে ক'ত ৰাখিছিলে ঢোলটো সেইটো কচোন বেটা ঢোলটো তহঁতৰ গোহালিটো তহঁতৰ গৰুবোৰ যেতিয়া আঁতৰাই দিয়ে তাতে ঢোলটো সোমোৱাই থৈ দিয়ে আৰু তাক গম পাইছ ব'ল যাওঁ এতিয়া বিন্দাছ কিবা এটা কেলা কাম এটাকে কৰোঁগৈ ব'ল এতিয়া যাওঁ আৰু আপোনালোকৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি থৈ যাব হা